ফূৰ্তিৰ তত নাই। তো তাই পুৰা লাগি গ'ল বেলুনেৰে খেলিবলৈ, আৰু যেতিয়াই বেলুনে খেলোতে খেলোতে দুটামান বেলুন ফুটি গৈছিল, তাই পুৰা মোক আহি জনাব লৈছে বেলুন লাগে, কিন্তু মই ক'ৰ পৰা দিম, আৰু বেলুনো নাছিল তেনেকে। তাৰপিছত আমি এনেকেই অলপ অলপ খেলিলোঁ। আৰু পাছত আমাৰ পণ্ডিতজি, তেওঁক কিজানি মা সৰস্বতীয়ে স্পেচিয়েল VIP ট্ৰিটমেণ্ট দি পঠিয়াইছে। গোটেই দুনিয়াৰ পূজাই শেষ কৰি 2:30 বজাত আমাৰ ইয়াত উপস্থিত। ভোকত পেটত ডাইনাছৰ দৌৰিব ধৰিছিল যদিও পূজাৰ মন্ত্ৰ শুনি সকলো শান্ত হ'ল। অৱশেষত সেই মজাৰ সময়খিনি, প্ৰসাদ খোৱাৰ পৰ্ব আকৌ। পূজাৰ প্ৰসাদৰ যি সোৱাদ, সেয়া পৃথিৱীৰ কোনো 5 ষ্টাৰ হোটেলৰ মেনুতে নাপায়। যিয়ে নহওক পেট ভৰাই প্ৰসাদ খালোঁ, আৰু আমাৰ অঞ্চিকাজনীও আজি প্ৰসাদ পুৰা খালে, আৰু লগতে তাই পাপৰ পাই পুৰা পাপৰ খালে। আৰু তাৰ পাছত আমাৰ সময় হৈছিল ঘৰলৈ উভতাৰ, গতিকে আমি ঘৰলৈ উভতিলোঁ। গতিকে আজি ব্লগটোত ইমানেই। লগ পাম আকৌ নেক্সট ব্লগত। বাই বাই।